অসমৰ গায়ক গায়িকাই গানবিলাক গাইছে প্ৰতিটো গীতেই মানে শ্ৰোতা দৰ্শকৰ খুব মানে কি প্ৰতিটো শব্দ মনত থাকে প্ৰত্যেকে আকোৱালি লয় মানে ইয়াৰ মানে কি বুলি ভাবে আপুনি মানে কিবা ট্ৰিক্স মানে এনেকুৱা আলহী হৈ আহিম এদিন তোমাক চাবলৈ দৰা সাজি আহিম এদিন তোমাক নিবলৈ ঢেখালৰ মজিয়াত আহি আজি বঢ়িয়া লাগিল খুবেই ভাল লাগিল আপোনালোকেও ঢেখাল চাব বিৰাট ভাল লাগে খাল মানে আছে ঠেকি খাল তেনেকে প্ৰেমটো মানে কোনোবাই পঢ়ো বুলি ইচ্ছা কৰি নপঢ়ে আপুনি লিখা গান বহুত মানুহ বনাইছে প্ৰফেশনত ইনকামটো আপুনি কম বুলি ভাবেনে IPRS এৰ ৰয়েলটি সিস্টেমো যেহেতু কৰিছে আপোনাৰ গানতো হে প্ৰভাৱটো পড়ছে নেকি কিবা কাৰণত আনকি এনেকুৱা ধৰণৰ হৈছিল কিবা প্ৰকাৰে বস্তুটো বিতৰ্কিত কৰিব পাৰি নেকি এনেকুৱাখিনিও আমালৈ প্ৰস্তাৱ আহিছিল আজি কিছুদিনৰ পৰা মই নিজে এটা প্ৰডাকশ্যন কৰিব লৈছো গীত অডিঅ' ফেক্টৰী বুলি আপুনি কেনেকৈ প্ৰপ'জ কৰিছিল প্ৰেম এবাৰে হয় বুলি মই কেতিয়াও ক'ব নোৱাৰো বৰ্তমান নৱপ্ৰজন্মই প্ৰেমৰ মানে সংজ্ঞাটো বা প্ৰেমৰ অনুভৱটো কেনেকৈ লয় বুলি ভাবে আপুনি নমস্কাৰ মই ভিতালী মই বন্দিতা আপোনালোক সকলোকে ঢেখালৰ মৈজালৈ স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ মাজত এজন অসমৰ পৰিচিত ব্যক্তি আমাৰ সংগীত জগতৰ লগত জড়িত খুব ভাল গীতিকাৰ সুৰকাৰ সুনিত গগৈদা আছে আমাৰ মাজত আৰু সুনিত গগৈদাৰ লগত কিছু কথা পাতিম সংগীত সম্পৰ্কে তেখেতৰ ব্যক্তিগত জীৱনৰ সম্পৰ্কে গতিকে আশা কৰোঁ আপোনালোকে ভাল পাব আৰু আমাৰ ঢেখালৰ মৈজাক লাগি আপোনাক স্বাগতম জনাইছো ধন্যবাদ মোক এনেকৈ কিবা কিবি জানিবৰ কাৰণে অহাৰ বাবে আৰু মোৰ ক'ব লগা কিছু যিখিনি কথা থাকি যায় মনত কিছুমান কথা থাকে সেইখিনি ক'বলৈ সুযোগটো দিয়াৰ বাবে ধন্যবাদ আৰু যিসকলে আমাক চাই আছে সকলোলৈকে নমস্কাৰ জনাইছোঁ ফাৰ্ষ্টতে এটা কুৱেশ্যন এটা কৰিম আপোনাক আপুনি ঢেখাল মানে বুজি পাইছে নাই মই ঠিক এটা কিবা আইডিয়া কৰিব পাইছে না ঢেখাল কি হ'ব পাৰে ডেকা চাং বুলি কোৱা ধৰণৰ বস্তুটো হ'ব পাৰে নেকি নহয় আচলতে ঢেখাল মানে হৈছে ঢেকি খাল ঢেকি নামনিত ঢেখাল বুলি কয় সেই শব্দটোৰে আমি আমাৰ চেনেলটো খোলা হৈছে আমাৰ উজনিৰো কথা অলপ আছে যে ডিব্ৰুগড় আৰু তিনিচুকীয়া এই দুখন জিলাৰ আমাৰ কথিত ভাষাটো অকণ বেলেগ আমি মানে অনুচ্চাৰ কথাত আখৰটো বেছিকৈ উচ্চাৰণ কৰোঁ আৰু আমাৰ মাহঁতে ভাত খালি না খালুং বুলি কয় মানে আজিকালি কিছুমান গানতো ব্যৱহাৰ হয় সেই বস্তুটো আৰু মই নামনিৰ ফালে বঙাইগাঁৱত অলপ মানে যেহেতু আপোনাৰ আমাৰ সংগীত জগতত আপোনাৰ অৱদান বহুতখিনি আছে বহুত আগৰ পৰাই আপুনি ইমান হিট গান আমাক উপহাৰ দিছে আপোনাক গতিকে আমাৰ মাজত পাই খুব ভাল লাগিছে কাৰণ আজি বহুত মানুহে এটা ভাল গানৰ সৃষ্টিৰ আঁৰৰ মানুহজনক চিনি নাপায় নাজানে গতিকে আমি পৰিচয় কৰাই দিব পাই খুব ভাল লাগিছে আজি আপোনাক কথাটো হ'ল কি মই মোৰ কিবা অৱদান আছে বুলি ক'ব নোখোজো বা নাভাবো কৰি গৈছো এইখিনি এটা সময়ত আমাৰ কৰিবলৈ মন গৈছিল বা নিচা আছিল কাৰণে কৰিছিলোঁ এতিয়া সেই বস্তুটোৱে যিহেতু অন্য বেলেগ একো নকৰোঁ গতিকে সেইটো পেছালৈ পৰিৱৰ্তিত হৈছে গতিকে কামবিলাক কৰি গৈছোঁ আৰু হিট কিবা কৰিছোঁ বুলি নাভাবোঁ যে কিছুমান কাম কৰি গৈছোঁ আৰু কৰি যাওঁতেই ক'ৰবাত হয়তো শ্ৰোতাৰ মনৰ লগত মিলা হৈছে গতিকে তেওঁলোকে মনোভূত হৈছে গতিকে চাইছে বা শুনিছে সেইখিনিয়ে কথা বাকী মানে এনেকুৱা ন আমি যেতিয়া পৰা সৰুৰ পৰা মানে আমি সেই বিহু বিশেষকৈ বিহুৰ কথাই ক'ম বিহুৰ মানে যিবিলাক আপোনাৰ সৃষ্টি তেতিয়া আমি সৰুৰ পৰাই আমি মানে আপোনাৰ নামটো আপোনাৰ গানবিলাক শুনি ডাঙৰ হৈছোঁ যেনে আমাৰ ৰাইজক জনাই দিওঁ আপোনালোকৰ মানে চিৰসেউজ গান কিছুমান আছে আলহী হৈ আহিম আহিম পৰো বুলি কোনেও কাৰো প্ৰেমত নপৰে আচলতে এই সৃষ্টিৰ আৰু মানে কাহিনী অকণমান জানিব চেষ্টা কৰিম আমি কেনেকৈ আহে মানে এনেকুৱা গানবোৰ কেনেকৈ আহে বুলি এইটো ক'ব নোৱাৰি আচলতে গান মোৰ যি ধাৰণা গান সৃষ্টি কেনেকৈ হয় এইখিনি মানে কি হ'ল আমি যি ধৰণে ডাঙৰ হৈছোঁ যিটো পৰিৱেশত জন্ম লৈছোঁ বা ডাঙৰ হৈছোঁ সেই পৰিৱেশটোৰ আৰু ঘৰৰ পৰিৱেশটো গাঁওখনৰ পৰিৱেশটোৰ প্ৰভাৱ থাকে তাৰ লগে লগে নিজৰ জীৱনত ঘটি থকা কিছু ঘটনায়ো মানে অনুপ্ৰাণিত কৰে যে এই ধৰণৰ বস্তু এটা সৃষ্টি হ'বৰ কাৰণে যে খুন্দিয়াই থাকে আচলতে মনত তেনেকেই আহি পেলাই কিবা এটা সৃষ্টি হয় বুলি ভাবোঁ কোনোবাই যেনেকৈ মানে
পিছল খাই নপৰে ঠিক তেনেকে প্ৰেমতো মানে কোনোবাই পঢ়ো বুলি ইচ্ছা কৰি নপৰে হৈ যায় বাকী কিন্তু আমি যিমান দূৰ জানো আপুনি এতিয়ালৈ যিমান গীত লিখিলে বা যিমান অসমৰ গায়ক গায়িকাই গানবিলাক গাইছে প্ৰতিটো গীতেই হিট প্ৰতিটো গীতেই মানে শ্ৰোতা দৰ্শকৰ খুব মানে কি প্ৰতিটো শব্দ মনত থাকে প্ৰত্যেকে আঁকোৱালি লয় মানে ইয়াৰ মানে কি বুলি ভাবে আপুনি মানে কিবা ট্ৰিক্স মানে এনেকুৱা নহয় প্ৰতিটো গীতেই চলিছে বা জনপ্ৰিয় হৈছে এই বুলি মই নাভাবোঁ কিন্তু সেই ধাৰণাটো এই কাৰণে মনলৈ আহে যে যিকেইটা গান মানুহে আদৰি লয় সেইখিনি আচলতে সকলোৱে শুনে আৰু তাত কিন্তু মানে খুব কম মানুহে শুনা বেছি মানুহে নুশুনা এনেকুৱা গানো আমাৰ আছে কিন্তু সেইখিনি যিহেতু মানুহৰ ওচৰত নাপায়গৈ গতিকে সেইখিনি কথা গম নাপায় তাৰমানে যদি আজিলৈকে মই সংখ্যা মই হিচাপ কৰা নাই কিন্তু হাজাৰৰ ওপৰ হ'ব পাৰে হয়তো কিন্তু তাৰে মানুহৰ মনত থকা গান হয়তো খুব বেছি হ'লে 100টামান হ'ব পাৰে কিন্তু বাকী 900টাত তেতিয়াহ'লে ইমান মানুহৰ কাষ চপা নাই তাৰ কাৰণে বহুত কিবা কিবি কাৰণ থাকিব পাৰে সেইটো আমি মানুহৰ ৰুচিৰ ওপৰতো আপুনি ক'ব নেকি সেইটো সময়ৰ লগত হৈ আছে সময়ৰ লগত পৰিৱৰ্তন হৈ গৈ আছে মানুহৰ ৰুচিৰ পৰিৱৰ্তন হৈছে ঠিক তেনেকে আমাৰ সংগীত জগতখনতো আমি যিখিনি দেখিছোঁ আমি প্ৰথম যেতিয়া আহিছিলোঁ তেতিয়া কেছেটৰ দিন আছিল সেই কেছেট নোহোৱা হোৱাৰ পাছত CD আহিল CD অহাৰ পাছত এতিয়াতো ইউটিউবে বা আমাৰ যিখিনি প্লেটফৰ্ম আছে সেইখিনিতে ডিজিটেল মাৰ্কেটিঙতে গানবিলাক চলে গতিকে সেই মানে সময়ৰ লগে চব পৰিৱৰ্তন হৈছে পৰিৱেশ পৰিৱৰ্তন হৈছে মানুহৰ ৰুচি পৰিৱৰ্তন হৈছে সেইকাৰণে গানবিলাকো মানে সলনি হৈ আহি আছে তথাপিও আপুনি ধৰক 10-15 বছৰ আগতে লিখা গান আজিও মানুহ শুনে খুব মনত থকা মানে আমি ষ্টেজত পাৰফৰ্ম কৰিব গ'লে মানে কি প্ৰতিটো ডিমাণ্ড কৰে বা মুখে মুখে গায় প্ৰতিটো শব্দ মনত থাকে মানে মানুহৰ সেইটো বহুত ডাঙৰ কথা মানে এতিয়া কিছুমান গানৰ সৃষ্টি যদিও হৈ আছে ভাল গান কিন্তু ধৰক এবছৰ পিছত মানুহ পাহৰি যায় মানে কিন্তু আপোনাৰ গানখিনি মানে সদায় বিচৰি আছে আৰু সেইটো খুব ডাঙৰ কথা আৰু সেইটো আশীৰ্বাদ বুলিয়ে ভাবিব লাগিব এইটো কি কাৰণে হৈছে আমি নিজেও নাজানো আৰু তাৰ আচলতে কিবা বিশেষ কিটিপ জানো বা কিবা এনেকুৱা নহয় তাত হয়তো কিবা এটা মোক মানে সহায় কৰি আছে আৰু এই যে কিছুমান গীত সেই তেতিয়াতে লিখা 2004 চন 5 চন বা 10 চনৰ ভিতৰত আৰু এতিয়া 10-15 বছৰ 20 বছৰ পাছতো সেইখিনি গান ৰাইজে মঞ্চতো বিচাৰে বা মানুহৰ মনত আছে এই কথাখিনি হ'ল আচলতে গান বা যিকোনো সৃষ্টিয়ে মোৰ ধাৰণাত এনেকুৱা এটা বস্তু যে সময়ে প্ৰতিটো সৃষ্টিকে মানে চালনি মাৰি যায় আৰু যিখিনি বস্তু চালনিত সৰকি যায় সি থাকি যায় বাকী এইখিনি মানে ৰৈ যায় তাতে গতিকে সেই যিকেইটা বস্তু যিকেইটা সৃষ্টি যদি মই লিখা কিবা গান যদি এতিয়াও মানুহে সেই তেতিয়াৰ পৰা মনত ৰাখিছে সেইকেইটাক আচলতে সেই চালনিখনেৰে মানে ৰখাব পৰা নাই যদি গৈ আছে একদম তেতিয়া মানুহৰ মনৰ লগত মিলিছিল এতিয়াও চাগে সেই বস্তুখিনি মিলি আছে এটা কথা জানিব চেষ্টা কৰিম তেতিয়াৰ গানবোৰ যে আপুনি ক'লে যে VCD আছিল কেছেট আছিল তেতিয়াৰ পৰা আপুনি গান লিখি আহিছে এই যে ডিজিটেলাইজেশ্যনখিনি আমাৰ এতিয়া বৰ্তমান হৈ আছে আপোনাৰ গানতো সেই প্ৰভাৱটো পৰছে নেকি কিবা কাৰণত কি আগতে আমি যেতিয়া প্ৰথম কেছেটৰ সময়ত কামবিলাক কৰিছিলোঁ তেতিয়া নিজে এখিনি বছৰটো কাম কৰি কিবা এখিনি সৃষ্টি কৰি পেলাই আনিছিলোঁ আনি তেতিয়া আমি কোনোবা প্ৰডাকশ্যনক বা কাৰোবাক আমি শুনাইছিলোঁ আৰু তেতিয়া মানে সেইখিনি আমি নিজৰ ভাৱে কৰিছিলোঁ যে কোনোবাই এইটো মোক এনেকুৱা ধৰণৰ বস্তু এটা লাগে তেনেকৈ কোৱা নাছিলে আৰু তেতিয়া আমি মানুহৰ মনত কেনেকৈ সোমাব পাৰি সৃষ্টিটো কেনেকৈ ভাল কৰিব পাৰি এনেকুৱা ধৰণৰ ধাৰণা এটা লৈ আহিছিলোঁ কিন্তু মাজতেই এই যেহেতু বজাৰৰ কথা এটাও থাকে গতিকে সেই বজাৰত চলিবৰ কাৰণে এনেকুৱা ধৰণৰ কিবা এটা কৰিব পাৰি নেকি ক'ৰবাত কিবা এটা চমক দিব পাৰি নেকি ক'ৰবাত আনকি এনেকুৱা ধৰণৰ হৈছিলে কিবা প্ৰকাৰে বস্তুটো বিতৰ্কিত কৰিব পাৰি নেকি এনেকুৱাখিনিও আমালৈ প্ৰস্তাৱ আহিছিলে তাৰ পাছতে সেই বস্তুটো আকৌ অলপ নাইকিয়া হৈ আকৌ খুব সুন্দৰ সৃষ্টি প্ৰত্যেকে কৰিবলৈ ল'লে ভাল গান আকৌ মানুহে আদৰি ল'লে এতিয়া পৰিৱেশটো লাহে লাহে ভাললৈ আহিছে কিন্তু তাৰ মাজতো এই কি হ'ল সেই প্ৰতিযোগিতাটো যিহেতু এতিয়া এজন গায়ক বা এগৰাকী গায়িকাই গানবিলাক নিজে এতিয়া মানে প্ৰযোজনা কৰিব লগা এটা অৱস্থালৈ আহিলে সেই মই কোৱা আগৰ ধৰণৰ প্ৰডাকশ্যনবিলাক এতিয়া নাই গতিকে তেওঁলোকে প্ৰথম লক্ষ্যটো হয়তো এনেকুৱাই কৰি লয় বহুতেই সৰহসংখ্যকে যে মই শ্ব'ত গাব পৰা হ'ব লাগিব গানটো তাত থকা দৰ্শকখিনি নাচিব পৰা হ'ব লাগিব তাৰমানে গানটো এটা হেৰি থাকে
সেই কাৰণে কিন্তু আমাক এতিয়া মানে কি হ'ল কিছুমান যে এই বস্তুটো কিন্তু এনেকুৱা হ'বই লাগিব এই ধৰণৰ কথাখিনি বাধ্যবাধকতাখিনি আহিছে মানে সেই বাধ্যতাৰ কাৰণে আপোনাৰ কোনোবাখিনিত কম্প্ৰমাইজ যেন লাগে নেকি আপোনাৰ সৃষ্টিত যে মই এইখিনি মানে আমাক পাব্লিকে ডিমাণ্ড কৰিছে নহ'লে আমাৰ ছিংগাৰটোৱে ডিমাণ্ড কৰিছে কোনোবাখিনি নিজৰ সৃষ্টিত অকণমান কম্প্ৰমাইজ কৰা যেন লাগে নেকি তেনেকুৱা কথাটো নহয় মানে কি হ'ল মোৰ বাৰু এটা মই নিজেই মানে এটা হেৰি কৰি লৈছোঁ যে কোনোবা এটা বস্তু নিজে গান এটা কিবা এটা বিষয়ৰ ওপৰত বনালোঁ ভাল লাগিছে মোৰ মানে যিটো বনাই সন্তুষ্টি পোৱা যায় আত্মসন্তুষ্টি যিটো পোৱা যায় কিন্তু সেই গানটো হয়তো কাৰোবাক যদি দিবও খুজিছোঁ কোনো গায়ক বা গায়িকা সেই গীত গাব বিচৰা নাই মানে কেলে তাত মানে সেই বেপাৰ শব্দটো বা এই যিটো মানে এই বস্তুটো মানে সেই গীতটোৰ লগত জড়িত নাই খুব চলিছে আজিকালি বুক লাইন এইটো কথা কয় তেতিয়া মানে কি কৰোঁ এতিয়া আজি কিছুদিনৰ পৰা মই নিজে এটা প্ৰডাকশ্যন কৰিব লৈছোঁ গীত অডিঅ' ফেক্টৰী বুলি তাত সেই মোৰ নিজৰ পচন্দৰ গীতবিলাক মই কাৰোবাক গোৱাই যিহেতু নিজে নাগাওঁ মই নিজে নিজে কৰি থাকোঁ ভাল প্ৰচেষ্টা খুব ভাল প্ৰচেষ্টা ব্যক্তিগত জীৱনক লৈ আহোঁ আমি নাজনো সুনিতাৰ শৈশৱ ক'ত জন্ম মোৰ জন্ম ডিব্ৰুগড় জিলা লেঙেৰী গাঁওখনৰ নাম মৰাণৰ পৰা 16 কিলোমিটাৰ মান ভিতৰত কিন্তু মৰাণ বুলি ক'লে মানুহে শিৱসাগৰ জিলা বুলি ভাবে হয় মৰাণখন মানে সীমামূৰীয়া এতিয়া চৰাইদেউ আৰু ডিব্ৰুগড়ৰ সীমাত পৰে কিন্তু মোৰ ঘৰটো ডিব্ৰুগড় জিলাত পৰে বৰ্তমান তাতে আপোনাৰ পৰিয়াল আছে তাত মোৰ মা আছে দেউতা নাই তাত আৰু ভাইটি আছে মোৰ বোৱাৰী আছে ভতিজীহঁত আছে তাৰ লগতে মই জইণ্ট ফেমিলিত ডাঙৰ হোৱা আছিলোঁ মোৰ আইতাৰ লগত খুৰাহঁতৰ লগত মই বহুত ডাঙৰলৈকে আছোঁ মানে একেলগতে আইতা ঢুকোৱাৰ পিছতহে মই দেউতা মা বেলেগকৈ আছিল মই আইতা ঢুকোৱাৰ পাছতহে মই নিজৰ মা দেউতাৰ ওচৰলৈ আহিছিলোঁ সেই খুৰা খুৰীহঁতো এতিয়া ভাইটিহঁত ভণ্টিহঁতক বিয়া দিয়া গৈছে ভাইটিহঁত তাত আছে আপুনি সেই তাতে থকাৰ পৰাইতো গান লিখি আহিছে তাত থকাৰ পৰাই লিখি আছোঁ এনেকুৱা লাগেনে এতিয়াতো আপুনি কমপ্লিটলি গুৱাহাটীৰ বাসিন্দা নহয় মই গুৱাহাটীত ভাড়াঘৰত থাকোঁ কামৰ কাৰণে ইয়াত আছোঁ বাসিন্দা ইয়াত থাকে কেতিয়াবা এনেকুৱা মন হয়নে যে আমাৰ ইমান ধুনীয়া পৰিৱেশ গাঁৱৰ পৰিৱেশ তাতে আপুনি লেঙেৰী গাঁৱত তাতে তাৰে সৃষ্টিবিলাক আৰু গুৱাহাটীৰ এটা ঘৰৰ ভিতৰত এটা কংক্ৰিটৰ ভিতৰত থাকি কিনে সেই সৃষ্টিবিলাকৰ মাজত কিবা পাৰ্থক্য দেখা পায় নেকি নিজৰ সৃষ্টিৰ ভিতৰত আপোনাৰ তাৰমানে কি হ'ল মানুহে মই যিটো কথা কৈছিলোঁ খুব কম সৃষ্টিহে এনেকুৱা ধৰণৰ মোৰ বোধেৰে হয় যে এই সময়খিনিক লৈ মই যি দেখিছোঁ ইয়াক এই ঘটনাখিনিক লৈ পেলাই মানে কৰা যায় কিন্তু বেছিভাগ আচলতে সেই নিজৰ গুৰিটোক বিচাৰি পেলাই যোৱা যায় য'ত মই ডাঙৰ হৈছিলোঁ সেই পৰিৱেশটোৱে এতিয়াও মানে কিবা এটা গান কৰোঁতে গান এটা লিখা সেই পৰিৱেশটোলৈ নিজক লৈ গৈ কামটো কৰা যায় সেইকাৰণে এইটো সৃষ্টিবিলাক ইমান ধুনীয়া চিৰসেউজ হয় আৰু মাজতে অলপমান গান শুনিম যিহেতু আপুনি গায়ক নহয় আমিও জানো বা অসমৰ ৰাইজেও জানে কিন্তু সেই গানবোৰৰ আঁৰৰ ব্যক্তিজন আপুনি গতিকে আপোনাৰ কণ্ঠটো মানুহে হয়তো কেতিয়াবা হয়তো আশা কৰে আমিও আশা কৰিছোঁ মই গান গাবলৈ বেয়া পাওঁ কিয় যিহেতু মই জানো যে নিজকে মই গালে বেয়া শুনি সেইকাৰণে মই গান গাবলৈ চেষ্টাও নকৰিলোঁ নিজকে মানে গম পালোঁ যে কি মই গোৱা মানুহ নহয় মই হয়তো লিখিব পাৰিম বা কিবা অকণ সুৰ কৰিব পাৰিম সেইকাৰণে নিজক চিনি পাই পেলাই মই যিহেতু এইটো লাইনলৈ আহি গ'লোঁ আৰু সেইকাৰণে গানৰ পৰা ইমান গান গাব নিবিচাৰোঁ কেলে গান গোৱাটো বহুত ভাল সেইটো কাৰণে কৈছোঁ গান যদি গাব পাৰিলোঁ হয় মানে এজন গায়কৰ বা এগৰাকী গায়িকাৰ গীতিকাৰ বা সুৰকাৰতকৈ মানে বহুত বেছি মানুহৰ ওচৰ চপাত সুবিধা হয় তেওঁলোক বেছি জনপ্ৰিয় হয় আৰু তেওঁলোকক মানুহে চিনি পায় তেওঁলোকৰ যদি আমি খোলাকেই কওঁ উপাৰ্জনো আমাতকৈ যথেষ্ট সেইটোলৈ আহিম আমি সেইটো আমাৰ কুৱেশ্যন আছে বা আমাৰ বুলি নহয় গোটেই অসমবাসীৰে আছে সেইটো কুৱেশ্যন কিন্তু অকণমান দুই লাইন আপোনাৰ সেই সৃষ্টি কেতিয়াবা নিজে সৃষ্টি কৰা নিজৰ কণ্ঠত আপোনাৰো মন যায় বাথৰুমত গাঁৱলৈতো গাড়ী থাকে সুৰ কৰে যিহেতু ইমান ধুনীয়া সুৰখিনি কৰে আপুনি এনে দুই লাইন আমি আছো কি গান গাম আলহী হৈ আহিম যদি আপুনি দুই লাইন এনে গুনগুনাই দিয়ে আলহী হৈ আহিম এদিন তোমাক চাবলৈ দৰা সাজি আহিম
এদিন তোমাক নিবলৈ আয়তিৰে উৰুলিৰে বগাব কাষত সমনীয়াই জোকাব মোক আহি ওচৰত মোৰ শুন সিদিনা তুমিতো কান্দিবা কেনেকৈনো নিচুকা মই সমাজৰ আগত কেনেকৈনো নিচুকা মই সমাজৰ আগত হৈ গ'ল খুব ধুনীয়া ভাল লাগিল সুনিতাৰ পৰা আজি ডাইৰেক্ট আমি গান গান শুনো নিজৰ সৃষ্টিৰ গান নিজৰ মুখেদি কিমান এটা মানে গৌৰৱৰ কথা আচলতে ভাল লগা কথা আৰু অকমান ব্যক্তিগত জীৱনৰ কথা পাতিম আপোনাৰ প্ৰেম বিবাহ হয় প্ৰেম বিবাহ হ'বই লাগিব নহ'লে এনেকুৱা সৃষ্টি মানুহে প্ৰেমৰ গান হয় আৰু অকমান তেওঁৰ বিষয়ে জানিব চেষ্টা কৰিম আমাৰ মৰমৰ বৌজনীৰ বিষয়ে তেওঁৰ নাম অৰ্চনা গগৈ লগ পাইছিলোঁ ডিব্ৰুগড়ত মই কানেং কলেজত পঢ়িছিলোঁ আৰু তেওঁলোক তেতিয়া দেউতাকৰ চাকৰি সূত্ৰে PW কলনী আছিল ডিব্ৰুগড়ত তাতে আমাৰ চিনাকি আৰু 6-7 বছৰমান প্ৰেমৰ পাছত আমাৰ বিবাহ হৈছিল গন্ধৰ্ব বিবাহ আপোনাক একদম বৌ খুব ধুনীয়াকৈ সমৰ্থন কৰে আপোনাৰ কামত কৰি আছে আমাৰ ডেকা ল'ৰা ছোৱালীখিনিক অকমান আপুনি যিহেতু এটা ৰোমেণ্টিক কিং বুলি ক'ব লাগিব গানবোৰ তেনেকুৱা আপুনি কেনেকৈ প্ৰপ'জ কৰিছিল বৌক ইমানটো মনত নাই বাৰু যিহেতু ইমান ভাল লিখে ন তাৰমানে সম্বন্ধটো আৰম্ভ হোৱাৰ পাছত চিনাকি হোৱাৰ পাছত লাহে লাহে এই সম্বন্ধটোৱে আমাৰ প্ৰেমলৈ মানে নিজেই গতি কৰিছিল আমি তাক মই মানে বেলেগ ধৰণে বা তেওঁ মোক বেলেগ ধৰণে প্ৰস্তাৱ দিব লগা প্ৰেমৰ প্ৰস্তাৱ দিব লগা অৱস্থাটো আমাৰ হোৱা নাছিলে নিজেই এইটো মানে চিনাকিটো প্ৰেমলৈ গুচি গৈছিল আৰু সেই প্ৰেমটোৱে লাহেকৈ সংসাৰলৈ আহিল আচ্ছা আপুনি যেহেতু প্ৰেমৰ কথা আছে আপুনি কি ভাবে মানুহৰ জীৱনত প্ৰেম একবাৰেই হ'ব পাৰে নোৱাৰে প্ৰেম এবাৰেই হয় বুলি মই কেতিয়াও ক'ব নোৱাৰোঁ মানে কি হ'ল মানুহৰ জীৱনত প্ৰথম প্ৰেম গম নোপোৱাকৈ হয়তো স্কুলীয়া জীৱনতেই প্ৰত্যেকৰে আৰম্ভ হয় আৰু সাধাৰণতে খুব কম মানুহৰহে সেয়া স্থায়ী হয় বেছিভাগৰে কিন্তু এইটো মানে খুব কম দিনতে নোহোৱা হয় মানে সেই পঢ়াকালৰ প্ৰেমটো সাধাৰণতে প্ৰায় সমবয়সীয়াৰ লগতেই হোৱা যায় কিন্তু সংসাৰৰ ক্ষেত্ৰত আকৌ বয়সৰ যথেষ্ট এটা পাৰ্থক্য এটা সময়লৈ আহি যায় কথাটো তেনেকুৱা মানে স্কুলীয়া জীৱনত এটা প্ৰেম হয় সেইটো মানে নিজেই গম নোপোৱাকেই কিবা ভাল লাগে এনেকুৱা ধৰণৰ তেতিয়া আকৌ কলেজীয়া জীৱনতো মানে কাৰোবাৰ বেলেগ ধৰণৰ প্ৰেম হয় তেনেকেই সেইটো আৰু স্কুলীয়া জীৱনতকৈ অলপ বেলেগ ধৰণৰ হয় টানটো অলপ বেলেগ হয় তেনেকে আৰু যেতিয়া সম্পূৰ্ণ নিজকে নিজে চিনি পোৱা বা বুজি পোৱা হয় তেতিয়াও মানুহৰ বেলেগ ধৰণৰ কিবা এটা তাত মানে যে মই প্ৰেম কৰিছোঁ বা ভাল পাইছোঁ মই হয়তো সংসাৰখন কৰিব পাৰোঁ নেকি এনেকুৱা ধৰণৰ কথা এটা আহি যায় আৰু প্ৰেম মানে সেই যে মই কৈছিলোঁ পঢ়ো বুলি কোনেও কাৰো প্ৰেমত নপৰে কিন্তু কেতিয়া কাৰ প্ৰেম ক'ত হৈ যাব পাৰে মানে ক'ব নোৱাৰি প্ৰেম বুলি আচলতে ভাল লাগি যাব পাৰে কাৰোবাক সেইটোৱে প্ৰেম ভাল লাগি যোৱাটোৱে প্ৰেম আৰু বৰ্তমান সময়ত প্ৰেমৰ অনুভৱ বা সংজ্ঞাটো কিবা সলনি হোৱা বুলি আপুনি ভাবে নেকি মানে বৰ্তমান নৱপ্ৰজন্মই প্ৰেমৰ মানে সংজ্ঞাটো বা প্ৰেমৰ অনুভৱটো কেনেকৈ লয় বুলি ভাবে আপুনি যিহেতু এটা অনুভূতি প্ৰেমটো বা ভাল পোৱাটো সেইটো বোধহয় অনুভৱটোতো বেলেগ হ'ব নোৱাৰে একেই হ'ব কিন্তু পাৰ্থক্যটো এনেকুৱাত হৈছে যে আমি যিখিনি সময়ত প্ৰেম কৰিছিলোঁ ময়ো বাৰু বহুত বেছি নিজকে বহুত বয়সস্থ বা কিবা বহুত পুৰণি মানুহ বুলি ক'ব জানে কিন্তু খুব কম দিনৰ ভিতৰতে এইবিলাক মানে আমি সলনি হোৱা দেখিছোঁ আমাৰ সময়ত প্ৰেমত মানে আমি ওচৰত বহিবলৈ বা ভয়ো খাইছিলোঁ লাজো পাইছিলোঁ থিয় হ'লেও মানে যাক ভাল পাওঁ তেওঁৰ ওচৰ চাপি গ'লেও থিয় হ'লেও ভৰি তলুৱালৈকে আমাৰ কঁপিছিল আৰু মুখ চুখবিলাকো মানে দেখিবলৈ বেলেগ হৈ গৈছিলে ৰঙা হৈছিলে এনেকুৱা আজিকালি কিন্তু সেই বস্তুটো নাই আজিকালি মানে দুদিনৰ চিনাকি ভাল লাগিলে ফুটপাথত আৱতাৱতিকে খোজকাঢ়ি থকা আমি দেখা পাওঁ এনেকুৱা ধৰণৰ হৈছে কিবা কাৰণত এই মোবাইলৰ প্ৰভাৱ বুলি ভাবে নেকি আপুনি এইটো বিষয়ত মোবাইল বুলি ক'বলৈ নাযাওঁ আচলতে পৰিৱেশটো সময়ৰ সলনিৰ কাৰণে হৈছে কি হ'ল নিয়ম যদি আমি এইটো ভাবোঁ যে কি নিয়ম ঠিক নহয় এই সমাজখনত ধৰক এনেকুৱা ধৰণৰ এটা পৰিৱেশ আছিলে এনেকুৱা ধৰণৰ ব্যৱহাৰবিলাক মানুহৰ এনেকুৱা ধৰণৰ হৈছিলে কোনোবা এজনে যদি
সেই ব্যৱহাৰটোৰ পৰা আঁতৰি অলপ বেলেগ ধৰণৰ ব্যৱহাৰ এটা কৰিবলৈ ল'লে তেওঁক আৰু এজনে দেখিলে সিজনে আৰম্ভ কৰিলে এনেকৈ গৈ গৈ মানে এতিয়া সংখ্যাটো বাঢ়ি গৈছে আচলতে তেনেকুৱা সময়ৰ লগত সব বস্তুৱে যিহেতু সলনি হৈ যায় আৰু এটা কথা সুধিম আপুনি কেতিয়াবা মানে এনেকুৱা হৈছে নেকি কিছুমান কণ্ঠশিল্পীৰ কাৰণে গান লিখিব ইচ্ছা নাযায় আপোনাৰ পাৰ্চনেলি মানে ইচ্ছা নাযায় তেখেতৰ লগত কাম কৰিব ইচ্ছা নাযায় কিন্তু মানে এইটো কি প্ৰফেশ্যনৰ কাৰণে কৰিব লগা হৈছে এনেকুৱা হৈছে নেকি কেতিয়াবা মেনশ্যন কৰিব নালাগে কিন্তু হৈছে যদি কৈ দিলে তেনেকুৱা হোৱা নাই মানে মই যদি মোৰ মন যদি নাযায় তেতিয়া মই নকৰোঁ আমি একদম ঘৰুৱাভাৱে বহিছোঁ দাদাৰ লগত আৰু একদম মানে আনফিল্টাৰ্ড কিছুমান কনভাৰচেশ্যন কৰিছোঁ আৰু আমি কিন্তু এটা কথা হয়তো ৰাইজেও চাগে জানিব বহুত চেষ্টা কৰে আৰু আমিও বহুত চেষ্টা কৰোঁ আপুনি লিখা গান বহুতক মানুহ বনাইছে এনেকৈ কওঁ বহুত ছিংগাৰ এতিয়া মানে যিটো আমি সহজ ভাষাত কওঁ চেলিব্ৰিটি লাখ লাখ টকা লৈ ইনকাম কৰি আছে কিন্তু তেখেতসকলৰ হেৰি তুলনাত কোনোবাখিনিত আপোনাৰ মানে প্ৰফেশ্যনত সেই হেৰিটো ইনকামটো আপুনি কম বুলি ভাবেনে যে আপুনি এটা গানত আপুনি একবাৰে দিলে গানটো লিখি আপুনি কিবা এটা তাৰ বিনিময়ত আপুনি কিবা এটা মাননি গ্ৰহণ কৰিলে কিন্তু তেওঁতো সেই গানটো লৈ গোটেই বছৰ ধৰি গোটেই বছৰ কি আৰু ইনকাম এটা মানে জীৱনটোৰ কাৰণে গোটেই জীৱন সেইটো বিষয়ত কি ক'ব সেইটো হয়তো ৰাইজৰ বহুত জানিব লগা ইচ্ছা আছে সেইটোৰ ওপৰত তাৰমানে কি হ'ল কাৰোবাক মানুহ বনাই দিছোঁ বুলি মই ক'ব নোৱাৰোঁ আৰু নাভাবোঁ কেলৈ প্ৰত্যেকে আচলতে নিজৰ যোগ্যতা বা নিজৰ কচৰত কৰি কৰিহে আচলতে এটা পৰ্যায় পায় হয় কাৰোবাৰ আৰম্ভণিৰ পৰা মই একেলগে লগ দিছোঁ তেওঁলোকৰ যাত্ৰাত আৰু তাত হয়তো মই কিছু পৰিমাণে সহায় কৰিছোঁ তাৰমানে কোনোবা যদি যুদ্ধলৈ গৈছে মই হয়তো কাৰোবাৰ সাৰথি হৈ দিছোঁ কথাটো এনেকুৱা কিন্তু যুঁজখন তেওঁলোকেই জিকিছে তাত মই কিবা এটা কৰি দিছোঁ এইটো মই কেতিয়াও নাভাবোঁ মই আচলতে মোৰ কামটো কৰিছোঁ আৰু কিন্তু তাত মই যে কৰিছোঁ সেই কামটো তাততো লিখা থাকে বা মানুহৰ ওচৰলৈ এইটো জনাবই খোজা যায় কিন্তু কি হ'ল মই যে কৈছিলোঁ যিহেতু তেওঁলোক সন্মুখত থাকে মানে এজন গায়ক বা এজন অভিনেতা তেওঁলোকক দেখে আমাক পিছফালৰ মানুহকেইটা সাধাৰণতে অলপ কমকৈ দেখে বা গুৰুত্বটো অলপ হয়তো ৰাইজে কমকৈ দিয়ে কথাটো এইটো কিবা আক্ষেপ সেইটোৰ কাৰণে আছে নেকি কিবা আক্ষেপ আছে নেকি সেইটোৰ কাৰণে নাই তেনেকুৱা